প্ৰত্যেক বছৰে শাওণ মাহৰ পূৰ্ণিমা তিথিৰ দিনাখন ৰাখী উৎসৱ বা ৰাখী বন্ধন পালন কৰা হয় আৰু এইবাৰ পূৰ্ণিমা তিথি দুদিন থাকিব। ৮ আগষ্ট শুক্ৰবাৰৰ দুপৰীয়া 1:45 পূৰ্ণিমা তিথি আৰম্ভ হ'ব আৰু 9 আগষ্ট শনিবাৰৰ দুপৰীয়া 1:25 পূৰ্ণিমা তিথি শেষ হ'ব আৰু 9 আগষ্টৰ দিনাখনেই ৰাখী উৎসৱ বা ৰাখী বন্ধন উৎসৱ গোটেই ভাৰতবৰ্ষত পালন কৰা হ'ব। ৰাখী বন্ধন উৎসৱৰ দিনাখন আপোনালোকে আপোনালোকৰ ভাতৃক ৰাখী বন্ধাৰ আগতে মা লক্ষ্মী আৰু শ্ৰী গণেশক পূজা কৰি লোৱাটো অত্যন্তই জৰুৰী। ইয়াৰ উপৰি যদি আপোনালোকৰ ঘৰত শ্ৰীকৃষ্ণৰ মূৰ্তি আছে তেতিয়াহ'লে শ্ৰীকৃষ্ণৰ হাতত এডাল ৰঙা শলিতা বান্ধিব পাৰে নাইবা এডাল ৰাখী বান্ধিব পাৰে আৰু ৰাখী বন্ধাৰ আগত ৰাখীডাল শোধন কৰি লোৱাটো অত্যন্তই প্ৰয়োজনীয়। ৰাখীডাল শোধন কৰাৰ সময়ত গংগাজল, বেলপত্ৰ আৰু দুবৰি বনত অলপমান সময় তিয়াই থৈ পেলাই আপোনাৰ ভাতৃৰ হাতত ৰাখীডাল বান্ধক। ৰাখী বন্ধাৰ সময়ত আপোনালোকে ঘিৰ চাকি এটা জ্বলাই ল'ব লাগে আৰু আপোনালোকৰ ভাতৃৰ কপালত এটা চন্দনৰ ফোঁট লগাই দিব লাগে। ধন্যবাদ।